আরে চাব পাৰে এইজনী মোৰ কি হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল নাছাৰৰ স্বাগতম জনাইছোঁ তো বলক বাহিৰত উঠি যাওঁ তো বাগাত দি আছিলোঁ মানে দাই উঠিলোঁ হে পুৰা একদম ৰেডি যাবৰ কাৰণে আৰে আমাৰ ঘৰ চক ৰেডি হৈ আছে তো দেখি আছোঁ কেইটা ৰুমৰ হয় কি হয় গোটেইখিনি কৈ আছোঁ তো এতিয়া যাওঁ ডাইৰেক্ট কণী মাৰা মানে টিহু আৰু ফাইনেলি আহি পালোঁ আৰু আমাৰ চিকে আহিও গেল কেনে ক'ত যাই আছোঁ আমি আচলতে যাই আছোঁ টিহু কণী মাৰা আৰু তাতে কিবা এই নখানমান স্কুল লগ লাগি কিবা এটা অনুষ্ঠান হ'ব তো তাকে যাই আছোঁ কি হয় কি নহয় গোটেইখিনি কথা জানিব দেই যাই আছোঁ তাকে মানে আহত অলপ দেৰি হৈ গ'ল তো ৰেলী আৰম্ভ হৈ গৈছে সাংস্কৃতিক শোভাযাত্ৰা চাব পাৰে ৰেলীৰ মাজত আমি বৰ্তমান ফুৰকি আছোঁ বাপৰে বাপ কেনে মাইনাহঁতে জাকৈ লৈছে অ' মাইনা কেনে ভাল লাগছে না আৰু এইফালে হোলী আৰু দেউৰী ইফালে দেখাইছে আহোম জনগোষ্ঠী চাই ল'ব পাৰে ঝুমুৰ নৃত্য আৰু মেইন পুলিচ হ'ব নলিলেও কিবা এটা পুলিচ হৈছে নেকি কেনে আমাৰ অচিৰ গাড়ী ক'ত গাড়ী হান থৈ দিওঁ আৰু পিষ্টল বঢ়িয়া বঢ়িয়া আছলি না আসলি নহয় দে নগ'লে আসলিলো এখন ল'বা মেইন তেল দেখোন আহি নাইছোঁ কেনে ঠিকে আছে বঢ়িয়া আৰু এনে মেইন পুলিচ হ'ব নলিলেও যি নহওক পুলিচ হৈছে কিন্তু পুলিচ হৈছে কিয় জানানে মানুহখিনিক সহায় দিকে যাব লাগে কেনেকৈ কি যাব লাগে মানে ঠিক কৰি দি আছে এইখনে হ'ল স্কুলখন তো এইখন স্কুলকে আহিছিলোঁ ই আৰু কহা মাতি থকা ক'বাই নোৱাৰোঁ আৰু সেইখিনি ৰেলী হৈ গ'ল মানে সেইখিনি ৰেলীৰ কাৰণে মানে প্ৰাইজ থাকিব না তো প্ৰাইজৰ কাৰণে আমাৰ কাৰণে প্ৰাইজৰ কাৰণে মানে সেই মানে ওলাই আছে কোনটো পাৰ্টিৰ প্ৰাইজ পাব মানে নাপাব সেইটো কম্পিটিশ্যন চলি আছে বৰ্তমান দৰা কইনা হে দৰা হে কইনা কইনাৰ কি কৈছি কেনে খবৰ কিহত পঢ়ি আছ ক'ত পঢ়ি আছ ইয়াতে ভালুকি হৈ গ'লে মানে নখান স্কুল মাতা হৈছে না বঢ়িয়া বঢ়িয়া ভালকে মানে স্কুলখনো দেখাই দিওঁ তো স্কুলৰ ৰুমৰ ভিতৰত কেনেকুৱা স্কুলখনৰ পাছে দিয়ে বঢ়িয়াকৈ এটা মানে চাব পাৰে এহেন্দি ৰেল ষ্টেচন গুচি যায় বঢ়িয়াকৈ ট্ৰেইন আৰু এহেন্দি চাব পাৰে পূৰা একদম এটা পুখুৰী মানে আৰু যিয়ে নহওক কিবা এটা ভাল লগা পৰিৱেশ এটা এখিনিত এইখনে হ'ল স্কুলখন মানে হাইস্কুল এইখন তো সেয়া অফিচ ৰুম এইফালে এঘটা মানে সেই কুঁহি পাত মানে পুথিভঁৰাল পুথিভঁৰাল এইনেহেন কি আৰু বিয়া শেষ কৰি আছে কইনা লৈ আছে আৰু সেই কইনাৰ সখীয়েক আৰু এইফালে বুট লৈ উঠি বুট খাই উঠি আৰু কিবা কিবি প্ৰগ্ৰেম আছে তো প্ৰগ্ৰেমবিলাক দেখাই আছোঁ ৰ'বক আৰু এইফালে সমবেত সংগীতেৰে অনুষ্ঠান আৰম্ভ কৰি নিলে প্ৰতিযোগিতাত তো কি হৈছিলে তুমি মহ হৈছিলে না তো পাই গেল চাৰ্টিফিকেট উঠি মেডেল চাওঁ তো মেডেল পাই গেল তো কেনে লাগছি ভাল লাগছি না মজা লৈ বঢ়িয়াকৈ মাংস দি ভাত খাই আছোঁ পূৰা একদম পেৰি আছোঁ দিয়ক তাৰপিছত লগ পাই আছোঁ আৰু ভাত চাত খাই উঠি আহি মানে স্কুলখন মানে হাইস্কুলখন আৰু এহাৰ দিশে অলপ ফুৰবা ওলাই আহিছোঁ তো ভাই ভিডিঅ'টো বনাই আছাই আৰু ছাবস্ক্ৰাইবাৰ কিমান হ'ব লাগে আৰু 6টামান হ'ব 1K লাগে তো এটি দেখছি না চাওক সুমিত বিদুৰ ভাই বুলি আছে তলত ডেস্ক্ৰিপশ্যন লিংকটো আছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব বঢ়িয়া আৰু এহেন আৰু কি কৰিম ভৰিত হাত মাৰি মানে থাপৰে এনেকৈ বহি আছোঁ আৰু কি কৰি আছা এইগিলা ফোন চোন মাৰি কাক চাওঁচোন একবাৰ বাপৰে বাপ কাক ফোন মাৰি থাকা তুই আই পাৰবি আৰে একে আহিছি কহা কি আছে কিগলা আছে দেখে খালি এই তাতে আপি চাপি অলপ আছে কিগলা কিয় চা